আজি মেট্ৰিক পৰীক্ষা প্ৰথম হৈছে খুব গৈছে উৎসাহত গৈছে ল'ৰা ছোৱালীবোৰে ভাল লাগিছে খালি মোক এতিয়া বহিখিনি চাবলৈ দিছে মই নোৱাৰোঁ তাৰমানে তামুলীয়ে বহি চোৱা মানুহ নহয় এবাৰ তেনেকৈ সেয়া বতাহত উৰি গ'ল আকৌ মই চাহটো আজি উৰি যাওক কাইলৈ তামুলীয়ে এইটো কৰিলে বুলি ক'ব আৰু মোৰ চকু বিশেষকৈ ডিফেক্ট বেয়া মই নোৱাৰোঁ বেলেগ এজনক মই ল'ৰা ছোৱালী চাই দিব পৰা ভাল আছিলে মই বুৰঞ্জীত বা হেৰিয়াত মই পাছ কৰা ল'ৰা হয় মই 6টা ছাবজেক্টত 7টা লেটাৰ পাতো হয় কিন্তু হ'লেও সেইটো টাইমত সেইটো বিষয় আছিলে এতিয়াতো বেলেগ নিয়ম আহি গ'ল এতিয়া কৰোণা বিষয় নাম আহিব হাত চাপৰি নাম আহিব কিবা আহিব সেইখিনিতো নহয় আমাৰ দিনত প্ৰশ্নবোৰ চিধা চিধি আছিলে ঠিকে আছিলে আৰু এতিয়া মাক বাপেকবোৰ গোটেই তাত গাৰ্জনহে বেছি ষ্টুডেণ্টতকৈ কিন্তু আমাৰ দিনত সেইবোৰ নাছিলে মই সেইখিনি নোৱাৰোঁ তাৰমানে বা এইটো হেৰিয়ে হ'ল মই নোৱাৰোঁ সেইকাৰণে বহা সমনীয়া যাব নেদেখি মই দেখা মানুহৰ পৰাই গৰুৱে খাই দিলে বা বতাহে লৈ গ'ল এতিয়া সেইবোৰ মই নোৱাৰোঁ তাৰমানে আৰু এতিয়া দেশকালো একেবাৰে বেয়া মই এইটো বয়সত মাৰ খাবলৈ সময় নাই আজিকালি লৈ নামানিব কোনে কাৰ কথা মানিব চুটত যাব ল'ৰা ছোৱালী এফালে পঢ়োৱা শুনোৱা মাক বাপেকো টেনশ্যনত থাকিব গাড়ীত গৈছে ভাড়া লৈ গৈছে সেইখিনি মই নোৱাৰা মানে মোৰ একো নাই মই আগৰ প্ৰশ্নবোৰ পাৰিছিলোঁ দেই আজি 2019-20ত মই একো নাই এতিয়া যিবোৰ প্ৰশ্ন আহিছে মই এইবিলাক নোৱাৰোঁ টুটেলি নোৱাৰোঁ মই ক্ষমা বিচাৰিছোঁ মই নোৱাৰোঁ বেয়া নাপাওঁ মই ফুটনি মৰা নাই মই ফোন কৰিছিলে নেকি আপোনাক কালি ফোন কৰিছে গুৱাহাটী বৰ্ডৰ পৰা বোলে তামুলী তুমি ঢেকীয়াজুলি জালুকনীত থাকিব লাগিব বোলো মই থাকিব লাগিব সেইটো আপোনালোকে হাগিব সময়ত তেতিয়া পানী বিচাৰিলে নহ'ব আগত কি কৰিছিলে আগত মই নোৱাৰোঁ সেইবিলাক আপোনালোকে কি কৰে কি নকৰে সেইটো আপোনালোকে আলোচনা কৰক এতিয়াও মানুহ আছে আজি এটা ছাবজেক্টতে গৈছে কালি ল'ৰা ছোৱালীবোৰ ভাল হ'লেই মই ভাল পাওঁ পাছত মই বোলে এইটো বেলেগ কথা বোলে এইটো কিবা প্ৰশ্ন ভুল হৈছে সেইটোত মই শুধৰাই দিয়াত বেয়া নহয় যদি কিবা বেয়া কমেণ্ট হয় বা কোনোবাই যদি অগ্ৰেশ্যন হয় সেইটোত মই সহায় কৰি দিম সেইটো মোৰ নিজৰ সেইটো মোক কোনো হেৰি কৰিব নোৱাৰে খালি বহিয়ে যাব না বহি মন আছে নোৱাৰোঁ মাথা টিং টিঙাব আৰু মই ভৰিয়াতে দৈছোঁ মই এইবিলাক নোৱাৰোঁ মোক এইবিলাক নিদিব মই এবাৰ বতৰহে খোৱা উৰি যোৱা মই গম পাওঁ আৰু মই নোৱাৰোঁ মই এটা চকু কোনফালে কি কৰিম